কবিতাৰ শিৰোনাম আকৌ লৰালিলৈ। লৰালিলৈ ঘূৰি যাব বৰ মন গৈছে অ'। সেই সোণালী দিন যে ক'ত হেৰাল। লুকা ভাকু কইনা দৰা এঠেঙীয়া বগলী কত যে খেল। লগৰীয়াৰ আন্তৰিকতা সকলোৰে অকৃত্ৰিম মৰম ক'ত বাৰু গ'ল হেৰাই। জোনাক নিশা চোতালত আইতাৰ সাধুকথা, পঢ়াৰ টেবুলত বাৰে বাৰে দেউতাৰ বিচনীৰ বাঁহ, আঁঠুৱাৰ তলত ভাইটি আৰু বাৰ ধেমালি ক'ত হেৰাই গ'ল অ'। তেতিয়াৰ বৰষুণজাক ভাল লাগিছিল, তেতিয়াৰ জাবৰ নিশাও ভাল লাগিছিল, আৰু ভাল লাগিছিল আইতাৰ হাতৰ সুস্বাদ। তেতিয়া বৰদৈচিলা আহিলেও ভাল লাগিছিল। এতিয়া চব কৃত্ৰিমতা, সম্পৰ্কত, বন্ধুত্বত আৰু প্ৰেমত। এবুৰি মূৰত বিভিন্ন চিন্তা। সেই তাহানিৰ দিনৰ টোপনি এতিয়া আৰু নাই। কাউৰী গ'ল, গধূলি হ'ল, আমাৰ ঘৰলৈ যাবাৰে সময়ো হ'ল। এই গানটি আকৌ গাবৰ মন গৈছে অ'। আকৌ লৰালিলৈ উভতিব বৰ মন গৈছে অ'।